এতিয়া অসমত লাচিত বৰফুকনৰ 400 বছৰীয়া জন্ম জয়ন্তী আৰু এই জন্ম জয়ন্তী অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষত উলহ মালহেৰে উদযাপন কৰিব। নমস্কাৰ, মই প্ৰীতিশ বেজবৰুৱাই আপোনালোকক পুনৰ নতুন ভিডিঅ' এটালৈ স্বাগতম জনাইছোঁ। আজি আমাৰ চেনেলটোৰ যোগেদি আপোনালোকক আউনীআটী সত্ৰৰ সংগ্ৰহালয়ত থকা 1671 খ্ৰীষ্টাব্দত শৰাইঘাটৰ ৰণত ব্যৱহৃত 17 বাৰকৈ অসম আক্ৰমণ কৰা মোগলক পৰাভূত কৰিবলৈ ব্যৱহাৰ কৰা লাচিত বৰফুকনৰ সেই হেংদাংখন। তাৰ বাবে আমি আউনীআটী সত্ৰৰ সংগ্ৰহালয় বুলি আহিছিলোঁ আৰু সেই সংগ্ৰহালয়ত থকা আউনীআটী সত্ৰৰ এজন বৈষ্ণৱ তথা সংগ্ৰহালয়ৰ লগত জড়িত ব্যক্তি অনন্ত কলিতাৰ পৰা আমি বিতংভাৱে জানিবলৈ বিচাৰিছিলোঁ। অসমীয়া জাতিৰ গৌৰৱ উজ্জ্বল ইতিহাস হৈছে লাচিত বৰফুকনে ব্যৱহাৰ কৰা সেই বিশেষ হেংদাংখন। 1671 চনত আহোম সেনাপতি লাচিত বৰফুকনে যিখন হেংদাং শৰাইঘাট যুদ্ধত ব্যৱহাৰ কৰিছিলে সেইখন অতি সযত্নে আউনীআটী সত্ৰ এতিয়া সংৰক্ষিত অৱস্থাত আছে। আহোম ৰজা জয়ধ্বজ সিংহে 1653 চনত আউনীআটী সত্ৰখন প্ৰতিষ্ঠা কৰিছিলে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত আহোম ৰজাসকলে কিছু সা সামগ্ৰী আউনীআটী সত্ৰলৈ প্ৰদান কৰিছিলে আৰু সেই সা সামগ্ৰীসমূহ আউনীআটী সত্ৰৰ বৰ্তমান সত্ৰাধিকাৰ সুনামধন্য ডক্টৰ শ্ৰী প্ৰীতাম্বৰদেৱ গোস্বামী প্ৰভুৱে অতি সযতনেৰে বিভিন্ন জেগাত তেখেতে তীৰ্থ ভ্ৰমণ কৰি যিখিনি অভিজ্ঞতা পুষ্ট জ্ঞানেৰে সমৃদ্ধ হৈ আউনীআটী সত্ৰ সংগ্ৰহালয়টো নিৰ্মাণ কৰিছিলে আৰু বহু দেশী বিদেশী পৰ্যটকৰ অতি আকৰ্ষণীয় কেন্দ্ৰবিন্দু হৈ পৰিছে। বিশেষভাৱে বৰ্তমান অসম চৰকাৰে যি 400 বছৰীয়া যি লাচিত দিৱস পালন কৰিবৰ কাৰণে জন্ম জয়ন্তী পালন কৰিবৰ কাৰণে এক কেন্দ্ৰীয়ভাৱে যে বিশেষ আয়োজন কৰিছে, সেই আয়োজকসকলকো আমি আউনীআটী সত্ৰৰ তৰফৰ পৰা সশ্ৰদ্ধ প্ৰণাম আৰু সেৱা নিবেদন কৰিছোঁ। আৰু আউনীআটী সত্ৰৰ বিভিন্ন প্ৰতিকূল অৱস্থাৰ মাজেদি আহি আহোম ৰাজত্বকালৰ যিসমূহ ঐতিহাসিক সম্পদ সংৰক্ষণ কৰি ৰাখিছে, যে অসমীয়াৰ জাতিৰ যি স্বাভিমান, অসমীয়াৰ জাতিৰ যি গৌৰৱ উজ্জ্বল ইতিহাস বহন কৰা এই সম্পদসমূহে অসমীয়াৰ জাতিক এক অনন্য মাত্ৰা প্ৰদান কৰিছে বুলি আমি বিশ্বাস কৰোঁ। বিশেষকৈ আহোম সেনাপতি লাচিত বৰফুকনে 17 বাৰকৈ যি মোগলৰ যি আগ্ৰাসন ৰোধ কৰি অসমীয়া জাতিৰ যি কৃষ্টি সংস্কৃতি সভ্যতা আছে তাক জাকত জিলিকাকৈ বিশ্বৰ বুকুত জীয়াই ৰাখিব বুলি আমি অনুভৱ কৰোঁ। আৰু লাচিত বৰফুকনে যিখন হেংদাং ব্যৱহাৰ কৰিছে আপোনালোকে ইতিমধ্যে দেখিছে, এই হেংদাংখনেই হৈছে সেই বিখ্যাত শৰাইঘাট যুদ্ধত ব্যৱহাৰ কৰা উদয়াদিত্য সিংহৰ দিনত তেখেত আছিলে আহোম সেনাপতিৰ প্ৰধান সেনাপতি হিচাপে যুদ্ধখনত অৱতীৰ্ণ হৈছিলে আৰু বিপক্ষত আছিলে ৰামসিংহই যেতিয়া যুদ্ধত পৰাস্ত হোৱাৰ পিছত তেওঁ এটা স্বীকাৰোক্তি কৰিছিলে যে অসমৰ সেনানীৰ হাতত আমি এনেকুৱা বিখ্যাত সেনানী ক'তো দেখা নাই, পৃথিৱীত বিৰল, যি নেকি নৌকাতো যুদ্ধ কৰিব পাৰে, স্থলপথতো সুনিপুণভাৱে যুদ্ধ কৰিব পাৰে, তেনেহেন বীৰক আমি সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ বুলি তেখেতে স্বীকাৰোক্তি প্ৰদান কৰিছিলে। আৰু আউনীআটী সত্ৰৰ তৰফৰ পৰাও সেই বিখ্যাত মহান বীৰদৰ্পে যি অসমীয়া জাতিক বিশ্বৰ শিৰৰ ভূষণ স্বৰূপ কৰি জিলিকাই ৰখা সেই মহান ব্যক্তিগৰাকীলৈ আউনীআটী সত্ৰৰ তৰফৰ পৰা সশ্ৰদ্ধ প্ৰণাম আৰু সেৱা নিবেদন কৰিছোঁ। সদশেষত সেই মহান ব্যক্তিজনৰ শ্ৰদ্ধা জনাই আমি আমাৰ আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বিদায়।